Hey guys, welcome back to my YouTube channel. আজি মই আপোনালোকক মই থকা হোষ্টেলখন দেখাম বুলি ভাবিছো। ভিডিওটো বেছি দীঘল নহয় বাৰু, গতিকে ভিডিওটো সম্পূৰ্ণকৈ চাব। তেনেহলে আহকচোন আজিৰ ভিডিওটো আৰম্ভ কৰো। গাইস, এইটোৱে আমাৰ হোষ্টেলৰ বিল্ডিংটো। ইয়াৰ ভিতৰলৈ যাম এতিয়া। মোৰ ৰুমটো আছে সেকেন্ড ফ্লোৰত। এতিয়া গৈ আছো। ফাৰ্স্ট গেটখন পালো, তাৰ পিছত এইটো অফিস ৰুম হয়। তাৰ পিছত গৈ আছো এই চিৰিটো ওপৰ দি গলে মানে সেকেন্ড ফ্লোৰটো পায়, তাতে মোৰ ৰুমটো আছে। আৰু এফালদি কিচেন আছে। এতিয়া যাম ওপৰলৈ। ওপৰত এখন বেলকনি আছে, কিন্তু লক লগোৱা আছে বাৰু এতিয়া, নহলে দেখাই দিলো আপোনালোকক। এতিয়া আকৌ গৈ আছো ওপৰলৈ। গৈ সেকেন্ড ফ্লোৰ পাম আৰু এইটোৱে সেকেন্ড ফ্লোৰ হয়। এটা ইনভাৰ্টাৰ আছে সাইডত। এটা গৈ আছো। এইটো মোৰ ৰুম হয়, 105 বুলি যে লিখা আছে। এতিয়া গৈ আছো। এইটোৱে ৰুমটো। ইয়াত কিবা কিবি থৈছো লাগতিয়াল বস্তু, আৰু এফালেও আছে। আৰু ওপৰত ভগৱানক ৰাখিছো। মন গলে কেতিয়াবা ধূপ এডাল জ্বলাই দিওঁ, আৰু কেতিয়াবা পাহৰোটো বেছিকৈ বাৰু। তাৰপিছত এফালে বাথৰুম যায়, ৱাশৰুম আছে ভিতৰতে। আৰু ইয়াত সৰুকৈ এটা কাষত কৰ্নাৰত এটা ষ্ট'ৰ ৰুম আছে। বাছ এইটোৱে আৰু ৰুম। এয়াই আছিলে মোৰ হোষ্টেলটোৰ। আপোনালোকে ভিডিওটো চাই কেনেকুৱা পালে জনাব নাপাহৰিব। আৰু ভিডিওটো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আজিলৈ সামৰিছোঁ। বাই বাই।